পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱে হৈছে কাৰোবাক সমালোচনা কৰা বা উপদেশ দিয়া। কৰিব পাৰে, কোনোবাই কাৰোবাক সমালোচনা কৰিব পাৰে। কিন্তু এইখিনিতে এটা কথা লক্ষ্য ৰাখিব লাগে যে সমালোচনা কৰিবলৈ আৰু সমালোচিত হ'বলৈও কিন্তু যোগ্যতাৰ প্ৰয়োজন আছে। আৰু সমালোচনা কৰিবলৈ যাওঁতে আপুনি এনেকুৱা এটা স্থিতিত ৰৈ আনক সমালোচনা কৰিব লাগিব যাতে আনে ওলোটাই আপোনাক সমালোচনা কৰিব নোৱাৰে। আপুনি কাৰোবাক সমালোচনা কৰিয়ে আছে কিন্তু এটা কথা লক্ষ্য ৰাখিব, আপোনাক লক্ষ্য কৰি থকা মানুহ কিন্তু আছে, তেওঁলোকেও ভৱিষ্যতে আপোনাক ওলোটাই সমালোচনা কৰিব পাৰে। আপুনি যাক সমালোচনা কৰিছে তেওঁ নিশ্চয় নিজক এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে য'ত তেওঁ মানুহৰ চকুত পৰিছে। আপুনিতো তেওঁক লক্ষ্য কৰি আছেই, কিন্তু তেওঁ যিটো কাম কৰিছে সেই কামটো কৰোঁতে আপুনি কিন্তু তেওঁক কোনো ধৰণৰ সহযোগিতা, উৎসাহ, উদ্দীপনা বা প্ৰেৰণা যোগোৱা নাই, কেৱল সমালোচনাই কৰি গৈছে। আনহাতে উপদেশৰ ক্ষেত্ৰত আপুনি কাৰোবাক উপদেশ দিবলৈ যাওঁতে এনেকুৱা এটা পৰ্যায়ৰ পৰা উপদেশ দিয়ক য'ত আপুনি প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা কিবা এটা জ্ঞান লাভ কৰিছে বা উপদেশ দিবৰ কাৰণে সক্ষম হৈছে। কেৱল বতাহত উপঙি থাকি বা শূন্যত উপঙি থাকি উপদেশ দিয়া আৰু সমালোচনা কৰা একো মূল্য নাই।